Hello guys, সকলক জনাইছো মোৰ অন্যটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো ঘৰৰ পৰাই মানে আৰম্ভ কৰি দিছো যেহেতু বহুত গৰম তো বাহিৰত ভিডিঅ' বনাব যাব পৰা নাই তো ইয়াতে ভাবিছো ঘৰতে কিবা কিবি খাই দিও গতিকে আপোনালোককো দেখুৱাই দিম তো এইফালে মোৰ লগত আছে তিয়হ বিট এইফালে গাজৰ আৰু এইফালে আছে পিয়াজ তো এইখিনি মই সালাড কৰি খাম গতিকে আপোনালোককো দেখুৱাই দিম তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰু বহুতে মানে ভিডিঅ'টো চাই কিন্তু সাবস্ক্ৰাইব কৰি দিয়া নাই কিন্তু যদি ভাল পায় ভিডিঅ'টো চাই সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ আৰু কমেন্ট সব তো এইফালে মই তিয়হ বাকলি গুচাই আছো তো গৰম দিনত মানে তিয়হ বিট গাজৰ এনেকুৱা মানে সালাড কৰি খাই বহুত বঢ়িয়া লাগে তো মানে কমেন্ট কৰি জনাবচোন কোনে কোনে খায় গৰমৰ দিনত ইয়া এইফালে আছে বিট লাল লাল তো হৈ গ'ল ইটো এইবাৰ আছে আমাৰ গাজৰ হৈ গ'ল ইফালে হৈ গ'ল ইফালে আছে জলকীয়া ইয়াতে থৈ দিছোঁ বাৰু ইফালে চব হৈ গ'ল তো বাকলিখিনি ইয়াতে থৈ লওঁ ইফালে মই থ'ম তো গাইছ এইটো মানে সৰু সৰুকৈ কাটিম এনেকৈ তো গাইছ এফালে আৰু বিট কাটিছোঁ ইফালে বিট তো গাইছ এফালে পিয়াজ এইফালে নিমখ এইফালে জ্বালা এইফালে সানি আছোঁ বঢ়িয়া ওৱাও তো টেষ্টি তো গাইছ গোটেই বঢ়িয়া লাগিছে বিট আৰু এইবিলাক হ'ল গৰমৰ দিনত মানে খালে মানে একদম বঢ়িয়া ঠাণ্ডা পৰে মজা
তিয়হ গাজৰ বিট পিঁয়াজ চালাড একদম টেষ্টি বঢ়িয়া আৰু কাৰ ভাল লাগে কমেণ্ট কৰি জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব খাওক কেনে হৈছে কৈ দিয়ে আৰু টেষ্টিটো কেনে আৰু এইফালে হাত ধুইছে অলপ সিও টেষ্ট কৰি চাব আৰু মানে এইফালে আমাৰ মানে মিস্ত্ৰী কাম কৰি আছে এইফালে টিয়াখাত ব্যস্ত এইবাৰ মানে খাচাই আৰু এটা খাচাই আহি গ'লে আমাৰ খাইব কেনে টেষ্টি কেনে হা হ'লে নেকি খাচাই বুলি নকয় একবাৰ খাচাই কেনে চালাড তালাড বঢ়িয়া হয় না গৰমৰ দিনত কি চালাড খাব লাগেতো আৰু এইফালে এনেকৈ মই খাই নাই খা আৰু খা খল খা ভাই খা ভাই খা লাজ কৰিছ নেকি ভাই খা বঢ়িয়া টেষ্টি বঢ়িয়া কোনটো ভাল লাগছি পিঁয়াজটো চব অ'কে